মহৎ লোকৰ বাণী। পাপ আমাৰ শত্ৰু, পুণ্য ইয়াৰ বন্ধু। মহাবীৰ। মাতৃৰ হৃদয়খনেই হৈছে সন্তানৰ শ্ৰেণীকোঠা। হেনৰি বাৰ্ড। শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। এৰিষ্টটল। অতীতৰ অনুশোচনা, ভৱিষ্যতৰ দুশ্চিন্তা এৰি বৰ্তমানটো যাপন কৰা। বুদ্ধদেৱ। নৈতিক সদ্গুণ আৰু প্ৰশান্তিৰ সহায়েৰে মানুহে সমগ্ৰ জগত জিনিব পাৰে। লাউৎছে। মানুহে কেনেকৈ মৰে সেয়া গুৰুত্বপূৰ্ণ কথা নহয়, কেনেকৈ জীয়াই থাকে সেয়াহে আচল কথা। ডক্টৰ জনছন। প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা। জিম কৰবেট। খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। হিংসা নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা। স্বামী বিবেকানন্দ। শিক্ষক হৈছে এডাল মমবাতি, যি নিজে জ্বলি আনক পোহৰ দিয়ে। প্লেটো। এখন ভাল কিতাপ সকলো বন্ধুতকৈ বেছি আপোন। বন্ধুসকল আঁতৰি যাব পাৰে, কিন্তু কিতাপখন চিৰকাললৈ লগত থাকিব। টুপাৰ। এই ধৰণৰ আৰু ভিডিঅ' পাবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক।